গাঁৱৰ মানে এক্স মেম্বাৰৰ গিৰিয়েক আৰু জীৱন চন্দ্ৰ মণ্ডলে গাঁৱৰ প্ৰত্যেকজন ঘৰত খবৰ দিছে যে চৰকাৰী কেইটামান ফৰ্ম আহিছে, সেই ফৰ্মবিলাক ফিল আপ কৰাৰ বাবে তেওঁলোকে ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লৈ যাব লাগে। তাৰ ফৰ্ম ফিল আপ কৰাৰ বাবদ খৰচ 100 টকা বুলি কৈছে। সেই 100 টকাকৈ তেওঁলোকে লৈছে আৰু ফিল আপ কৰিছে। ফৰ্মকেইটা হ'ল তেওঁলোকে এটা ইঞ্চুৰেঞ্চ কৰি দিছে, ইঞ্চুৰেঞ্চৰ কথা কৈছে। আৰু দ্বিতীয়তে আপোনাৰ যিসকলে মেট্ৰিক পাছ কৰিলে তেওঁলোকক 10,000 টকা, যিসকলে হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে তেওঁলোকক 15,000 টকা, আৰু BA পাছ কৰাবিলাকৰ 25,000কৈ টকা মানে পাব। সেনেকুৱা 5টা স্কিম তেওঁলোকে মানে দেখুৱাইছে যে 5টা স্কিমৰ বাবদ মানে 5টা ফৰ্ম ফিল আপ কৰিব লাগে, আৰু প্ৰত্যেকটো ফৰ্মৰ এগেইনষ্টত 100কৈ টকা খৰচ লাগে বুলি ক'লে। মিটিং আছে, এইটো AGP দলৰ মিটিং, এইটো যোৱাটো বাধ্যতামূলক বুলি কৈছে। সেনেকৈ আজি লৈও গৈছে, মিছা কথা কৈ লৈ গৈছে। কিন্তু আমাৰ কথাটো হ'ল কি, যিহেতু ইলেকশ্যন কোড অফ যিসকলৰ পৰা মানে ফৰ্ম ফিল আপৰ নামত 100কৈ টকা ল'লে, আৰু লগতে তেওঁলোকে কৈ দিছে যে অহাকালি অভয়পুৰীত মিটিং আছে, সেইটো মিটিঙত আপোনালোকে যাব লাগিব, মানে গ'লেহে এই ফৰ্মটো কাৰ্যকৰী হ'ব, এনেকুৱা এটা আবহাৱা বাঢ়িছে। তাৰপিছত আমাৰ কথা হ'ল এতিয়া কি, যিহেতু ইলেকশ্যন কোড অফ কণ্ডাক্ট চলি আছে, আমি এটা শান্তিপূৰ্ণ ইলেকশ্যন বিচাৰোঁ। আমি কোনো পক্ষপাতিত্বত নাই, কোনো দলত নাই, শান্তিপূৰ্ণ এটা নিৰ্বাচন বিচাৰোঁ। কিন্তু এওঁলোকে যিটো ছিষ্টেম কৰিলে আমি দেখা পালোঁ, সেইটো চৰকাৰে মানে ইলেকশ্যন কমিশ্যনে নজৰ দিব লাগে, যাতে এনেকুৱা ধৰণৰ অবৈধ কৰ্ম যাতে ইলেকশ্যনৰ বতৰত নহয়। আৰু যিসকল দুখীয়া একেবাৰে নিপীড়িত মানুহ, এই বিকলাংগ মানুহ এনেকুৱা, তেওঁলোকৰ পৰা যে 100কৈ টকা এটা ফৰ্মৰ বাবদ ল'লে কোনো পৰিয়ালে, যিসকলে সামান্য অলপ সামৰ্থ্যৱান, তেওঁলোকৰ পৰা 5টা ফৰ্মৰ বাবদ 500 টকা কালেকশ্যন কৰিলে। ইয়াৰ বিৰুদ্ধে এটা আইনী ব্যৱস্থা হ'ব লাগে, এয়াই আমাৰ ৰাইজৰ তৰফৰ পৰা ক'বলগীয়া। ফৰ্ম ফিল আপ কৰিবলৈ তাৰপিছতে এই খবৰ মকছেদৰ ঘৰৰ পৰা, আৰু খবৰৰ লিড হ'ল ৰমজান আলী আহি গাঁৱৰ যিকেইটা লেডিজ মানুহ আছে চব গোটেইকেইটাক মাতি লৈ গৈছে, আৰু তাৰপিছতে আকৌ জীৱন মণ্ডলো আহি খবৰ দি গৈছে। আৰু ফৰ্ম ফিল আপ কৰা টাইমত 100কৈ টকা লৈছে, এই মকছেদ আলী লৈছে, মানে মকছেদৰ ঘনীয়েকে মেম্বাৰ আছিলে আমাৰ পঞ্চায়তৰ, আৰু কৈছে যে বাকীকেইটা যিটো দিব পৰা নাই, কৈছে যে আৰু এটা লেডিজ আছে তাক মানে লিড দি দিছে যে তাক টকা 100 যিকেইটা বাকী আছে তাক দি দিবলৈ। ফৰ্ম ফিল আপ কৰাৰ টাইমতে কৈ দিছে যে AGP ছবিত ভোট দিবি, হাতীৰ ছবি, লেডিজ মানুহ বুজি নাপায় বুলি হাতীৰ ছবি দেখাই দিছে, আৰু কৈছে যে এইটো ইয়াত ভোট দিয়াৰ পিছতে ফৰ্মটো ফিল আপ কৰিম আমি, তেতিয়া পইচা সোমাব ইলেকশ্যনৰ পিছত। এইটো মকছেদৰ ঘৰৰ পৰা মকছেদে কৈছে, আৰু যিকেইটা মানুহে ফৰ্ম ফিল আপ কৰি দিছে আৰু পইচা লোৱাৰ টাইমত ইহঁতে দেখাই দিছে, লেডিজকেইটা মানে গম নাপায় যে ক'ত কি কৰিব লাগে, ইহঁতে ছবিটো দেখাই দিছে যে এই হাতীৰ ছবিত ভোট দিলে তহঁতৰ অনুৰোধে আঁচনিৰ পইচাটো পাই যাবি। লগত জীৱন আছিলে, জীৱন আপোনাৰ এই বঙালী মানুহ এটা আমাৰ এই সমাজ এৰিয়াৰে দেউতাৰী সমাজৰে। তোমার হিসেবে মকছেদালে এই যে আপনার ওই যে বিকলাঙ্গ হিসেবে ওই যে 960 টাকা নিছে, তার করা নরু পয়সা আমাদের অ্যাকাউন্টে ওই যে হমা নাই। কালকে আবার করেছি ওই অরুণোদয়, ওই অরুণোদয় হিসেবে একটা নিছে, ওই 100 টাকা নিছে, আর 100 টাকা নিছে। আর এই যে ওই জীবন মন্ডল আর কইছে এই যে হাতের ছবিতে ওই যে ভোট দিলে ওই অ্যাকাউন্টে একটা ঘুমাবো এই হলো এই মকসেদ নম্বরে এই কি অরুণাবতী টাকা ঢুকবো হাতে ছবি কালকে অরুণোদয় ফর্ম ফিল আপ করলে জীবন মন্ডল খবর পাঠাইছে আমার ঘরের ভিতৰত এটা মাতি গেছে কাম করে লাস্ট সাইকেল পর নামছে নামে তাড়াতাড়ি যাবে আজি ডেট আছে অরুণোদয় ফিল আপ করে ফর্ম ফিল আপ করে পঠাই দিব লাগবো তাড়াতাড়ি আমার ঘরতে তার ঘরতে কিছু 100 টাকা করে দিছে বিজেপি ছবিত ভোট দিবি। আর আমার পিছতে কইছে যে আপনার ইন্স্যুরেন্স আবো যে এটা ফর্ম ফিল আপ কর
আর 100 টাকা কম 100 টাকা আনা নাই তো বকিলে তোমার দোকানে যাবি তো হ্যাঁ দাম